जय श्री राम जय श्री राम सबसे पहले आना बसु बिटा ना है ना बा থাকিব লাগিছিলে এফালে আকৌ কেজন মানে চশমা চোৱাত ব্যস্ত ইয়া ৰাম আৰু ইয়া সীতা দান হ'ব কেলে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আৰু আমি আছো এতিয়া লক্ষ্ণৌ মেট্ৰ' ভিউ হোটেলত আৰু আমি এতিয়া সকলো অযোধ্যালৈ যাবলৈ সাজু হৈছোঁ গতিকে তাত আমি যাম আৰু কি কি কৰোঁ কি কি নকৰোঁ সকলো দেখুৱাম তাৰ পৰিস্থিতিটো কেনেকুৱা হৈ আছে আৰু ইয়াৰ প্ৰণামী আমাৰ পেকিং হৈ গৈছে সকলো পেকিং কৰাৰ সময়ত এনেকুৱা অৱস্থা হয়ে হ'ব বাইদেউ ৰেডি নমস্কাৰ নমস্কাৰ বহু অপেক্ষিত বহু প্ৰত্যাশিত ৰাম মন্দিৰলৈ যাবৰ বাবে ৰাতিপুৱা 7 বজাৰ পৰা মেখেলা চাদৰ নহয় চুৰিয়া পাঞ্জাবী পিন্ধি আছো হৈ থকা মানুহৰ নাই আমাৰ গাড়ীত মই এতিয়া আহি উপস্থিত হ'বহি আপোনাৰ হোৱা নাই এতিয়াও মই নাই মানে সকলো আমি তেনেকৈ আহিব টোপালি পাৰি এতিয়াও বহি থকা অৱস্থা আৰু এইসমূহ আমাৰ বেগ পত্ৰ আপুনি এবাৰ দেখুৱাই দিলে ভাল পাব ৰাইজে আমি এনে বেগবোৰ দেখিলে লাগে আমি যে 3 দিনৰ 4 দিনৰ কাৰণে নহয় এমাহৰ কাৰণে আহিম কিন্তু ইয়াত আহিহে গম পাইছো বেগ আৰু কম ইয়াৰে প্ৰায় আধা সংখ্যক তলিত আমাৰ লক্ষ্ণৌ বজাৰখনেই আছে এতিয়া খালি দেখুৱাই দিব পৰা আমাৰ মিচিং ৰমণী গৰাকী আহিছে এবাৰ দেখাই দিবা মিচিং কনেগম ধুনীয়া লাগিছে কান কান ওচৰে মৰে কথা কাকো নকবি ইয়াৰ কি লাগিলে নাজানো লগ পাই যাব আকৌ বিয়া এই জনাৰ যোৰহাটৰ ফালে বিয়া সেইটো বেছি প্ৰচলন আছে নেকি সৰি তেজপুৰ ফাটেক আপুনি গৱেষণা এটা কৰক ইউটিউবাৰ ডিব্ৰুগড়ৰ টাইপ হ'ব নহ'লে আপুনি যদি মোৰ ঘৰ যদি যোৰহাটত বুলি কয় লাভাকুচ হৈ যাব ন মানে ৰামৰ দুটা ল'ৰা এটা লাভা আৰু আনটো পুছা আৰু গাড়ী আহি পোৱাৰ পিছত আমি যাত্ৰা কৰিলোঁ অযোধ্যালৈ প্ৰায় 4 ঘণ্টা যাত্ৰা শেষত আমি পালোঁগৈ টেণ্ট চিটি য'ত আমাক ৰখাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াত VIP লগতে ইনচাৰ্জসকলকো ৰখাৰ ব্যৱস্থা কৰিছিল তেওঁলোকে গুড মৰ্ণিং সকলোকে আৰু এতিয়া ৰাতিপুৱা 8:30 বাজিছে কিন্তু এইফালে চাওকচোন কুঁৱলী ইমান বেছি 8:30 বজাতো আৰু আজি অযোধ্যাত আমাৰ দ্বিতীয়টো দিন কালি আমি লক্ষ্ণৌৰ পৰা আহি 4টামান বজাত পাইছিলোঁহি কিন্তু আমাৰ আহি পাওঁতে দেৰি হ'ল আৰু আহি পোৱাৰ পিছত তেওঁলোকে ইমান খৰধৰকৈ মাতিলে অনুষ্ঠানৰ ঠাইলৈ গতিকে আমি একো ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু আজি আমাৰ আকৌ অনুষ্ঠান আছে বেলেগ জেগাত আৰু অকল আজিয়ে নহয় কাইলৈও হ'ব আমাৰ 3দিনীয়া কাৰ্যসূচী আছে ইয়াতে গতিকে আমি বাকী অনুষ্ঠানবিলাক বা বাকী ঠাইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া ব্ৰেকফাষ্ট আৰম্ভ হৈ গৈছে শ্যামলী কেনেকুৱা কি ক'ম আৰু বহুত ভাল লাগিছে খাই ভালেই পাওঁ বহুত ভাল লাগিছে বহুত হেল্ডি ব্ৰেকফাষ্ট দিছে আৰু মই এক কাটৰি হয়তো কৰ্ণফ্লেক খাই শেষেই কৰিলোঁ প্ৰণামী বহুত টেষ্টি ময়ো আৰম্ভ কৰোঁ এতিয়া টেষ্টি আৰু হেল্ডি ব্ৰেকফাষ্ট কৰি আমি এতিয়া গৈ আছোঁ নিজৰ ৰুমলৈ ৰুম নহয় আচলতে এইটো কুটিৰ টেণ্ট হয় তালৈ গৈ আছোঁ আমি ফ্ৰেছ হ'ম ফ্ৰেছ হৈ আকৌ আমাৰ অনুষ্ঠানৰ কাৰণে আমি সাজু হ'ম ৰুমলৈ গৈ থাকোঁতে এইফালে এখন দোকান দেখিলোঁ ইয়াত টুপি আছে গৰম কাপোৰ ষ্টল কিবাকিবি আছে আৰু এইবিলাক জয় শ্ৰীৰাম লিখা আছে আৰু যিহেতু ঠাণ্ডা গতিকে ইহঁতি টুপি চুপি ল'বৰ কাৰণে সোমাইছে চাগে কিবাকিবি চাই আছে ল'বৰ কাৰণে পৰা আমি মাৰ কাৰণে মই ল'লোঁ ভাগৈ ল'লে আৰু এইফালে বিটুলাই নিজৰ মালৈ লৈ লৈছে আৰু ভাগৈ লগতে টুপি এটা লৈছে ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে ইয়াত টিঙত কিবা আছে ইহঁতে কিবা লৈছে চাওঁচোন কি আছে क्या है भैया बुरुश है तेल है शैम्पू है ओ शैम्पू साबुन है शैम्पू साबुन কোনোবাই যদি অনা নাই ল'ব পাৰে আৰু ফ্ৰী में देता है हाँ इसका तो वैसे दिया जाता है
এয়া আমাৰ ভিতৰ চৰা, এয়া 4খনকৈ বিচনা দিছে, ছিংগল বেড। আমি বৰ্তমান বিচনা চিচনাবোৰ ঠিক কৰি আছোঁ, কালি ৰাতি থকাৰ বাবে ইয়াতে এনেকৈ ৰুমটো পূৰা মেচি হৈ আছে। আৰু এইফালে এইটো দেখিছে লেম্প, আৰু এইটো আমাৰ ঘৰত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ব্যৱহাৰ কৰা হৈছিলে। আৰু 90 দশকৰ প্ৰায় সংখ্যক মানুহে চিনি পায় এইটো। ইয়াত খালি ভিতৰত লাইট আছে। আমি যেতিয়া ব্যৱহাৰ কৰিছিলোঁ তেতিয়া ইয়াৰ ভিতৰত কেৰাচিন তেল আৰু এডাল ফিটা আছিলে। আমি আকৌ এতিয়া দুপৰীয়া খাদ্যৰ কাৰণে ওলাই আহিছোঁ। আমাৰ সময় আছিল 1 বজাত। 1 বজাত আমি আমাৰ অনুষ্ঠানৰ ঠাইলৈ যাবলৈ আমাক সময় দিয়া হৈছিলে, কিন্তু আমাৰ সময়টো পিছুৱালে। 1 বজাৰ পৰা 4 বজাত হ'ল, গতিকে আমি অকণমান লাহে ধীৰে ওলাইছোঁ আৰু ওলাই মেলি এতিয়া খাবলৈ আহিছোঁ। খোৱাৰ পিছত আকৌ আমি মেকআপ কৰি আৰু আমি ভাওনাৰ আমাৰ অনুষ্ঠানৰ ঠাইলৈ যাম। আমি এতিয়া সকলো ৰেডি হৈ গৈ আছোঁ আমাৰ অনুষ্ঠানৰ ঠাইলৈ। সকলো ৰেডি। লক্ষ্মণ, এতিয়া আমি প্ৰায় 4টা বজাত ওলাই আহিছোঁ, তথাপিও এয়া কুঁৱলী চাৰিওফালে। আজি দিনটো কুঁৱলীয়ে হৈ থাকিব যেন পাইছোঁ। এয়া আমি পালোহি আমাৰ দ্বিতীয় দিনৰ দ্বিতীয় কাৰ্যসূচীৰ দ্বিতীয় মঞ্চ বেলেগ বেলেগ, কিন্তু আমি একেখন ভাওনাই পৰিৱেশন কৰিম, আৰু আমি পৰিৱেশন কৰিম ৰাম বিজয়। আমাৰ ভাওনা আৰম্ভ হৈ গ'ল আৰু এতিয়া ৰাম আৰু লক্ষ্মণৰ প্ৰৱেশ হৈছে, তাৰপিছতে আমাৰ প্ৰৱেশ আছে। সীতা আৰু কাষত আছে লিটিকাই বিশ্বামিত্ৰৰ লগত থাকে, বিশ্বামিত্ৰৰ লগত ওলাব। ঠাণ্ডা কেনেকুৱা দিছে? ষ্টেজত উঠাৰ লগে লগে গৰম উঠি যাব আমাৰ চবৰে। মোলে এইটো ভাগত পৰিছে। আমি অনুষ্ঠানৰ পৰা আহি ভাত পানী খাই এতিয়া আকৌ এটা বস্তু চাবলৈ গৈ আছোঁ, আৰু কি বস্তু চাবলৈ গৈ আছোঁ সেয়া আপোনালোকক দেখুৱাম, ব'লক। নমস্কাৰ সকলোলৈকে, পুনৰবাৰ অযোধ্যাৰ পৰা নমস্কাৰ জনাইছোঁ অসমবাসী সকলোকে। আমি আছিলোঁ, এইবিলাক দেখিছে গাড়ীবিলাক আপোনালোকে সকলোৱে দেখিছে। ইয়াত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যিসমূহ শিল্পীয়ে বিভিন্ন ধৰণৰ ৰাজ্যৰ পৰা আহি ইয়াত পাৰফৰ্ম কৰিবলৈ আহিছিলে, ঠিক সেইবিলাক সকলোবিলাকে ইয়াতে ৰখা হৈছে। আমিও তাতে আছিলোঁ। এতিয়া খাই বৈ আজি অকণমান সময় পাইছোঁ, অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আৰু ইয়াত যিমানবিলাক বাছ আছে আপোনালোকে দেখিছে, সকলোবিলাক বাছ ইলেক্ট্ৰনিক হয়, ইলেক্ট্ৰনিক বাছ। এইবিলাকতে আমাৰ যিবিলাক শিল্পী আছিলে বিভিন্ন ধৰণৰ ৰাজ্যৰ পৰা আহিছে, উত্তৰাখণ্ডৰ পৰা আহিছে, ঝাৰখণ্ডৰ পৰা আহিছে, উৰিষ্যাৰ পৰা আহিছে, সকলোবিলাকে ইয়াতে ৰখা হৈছিলে। আৰু সকলোবিলাকে এতিয়া খাই বৈ অলপমান ফুৰিবলৈ বুলি ওলাইছে, আমিও ওলাইছোঁ। আজি আমাৰ দ্বিতীয় দিনা প্ৰগ্ৰেম আছিলে, অহা কালিলৈ তৃতীয় দিনা আছে। তাৰপিছত আৰু আমি ৰাওনা হ'ম অসমলৈ পুনৰ। তো গতিকে চাই থাকক আগলৈ, আপোনালোকক আৰু বিভিন্ন ধৰণৰ বস্তু দেখুৱাবলৈ আগবাঢ়ি গৈ থাকিম। এয়া 108 ফুট দীঘল ধূপ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে এই ধূপডাল নিৰ্মাণ কৰা হৈছিল। ইমান কুঁৱলী আৰু ইমান ঠাণ্ডা, বাহিৰত বেছি সময় থাকিব নোৱাৰি, গতিকে আমি ধূপডাল চায়ে উভতি আহিলোঁ। এতিয়া কি খেলিবা? কাইলৈ কাৰণে এয়া প্ৰস্তুতি চাদৰৰ। কাইলৈ ৰাতিপুৱাই সোনকালে উঠি যাব লাগে। কেই বজাত যাবা? সময়টো 6 বজাত বুলি কৈছে, নাজানো। আৰু এতিয়া আমি খেলিম এটা বিশেষ গেম। মই ৰাজশ্ৰী বা ফালে, আৰু বাকী এইটো কণ্ঠফালে মই। কণ্ঠফালে তুমি। থেংক ইউ। মইতো হাৰিমেই। আজি আমাৰ তৃতীয়টো দিন, আৰু তৃতীয়টো দিনত আমি গৈ আছোঁ ৰাম মন্দিৰ দৰ্শনৰ কাৰণে। এতিয়া 6:30 বাজিছে, আৰু 6:30 বজাত এয়া পূৰা কুঁৱলী ফালি ফালি আমি দৰ্শনৰ কাৰণে গৈ আছোঁ। ক'ত যাবা? অযোধ্যালৈ যাওঁ বুলি ওলাইছোঁ, ৰামৰ জন্ম জেগালৈ। সেই 5টা বজাতে ঠাণ্ডা গা ধুৱাই লৈ আহিছে আৰু তথাপিও এৰি থৈ এৰিছোঁ। বাৰ্থডে বয়। থেংক ইউ। ৰাম মন্দিৰ দৰ্শনৰ সেইটো ওলাইছোঁ আৰু দেই। সকলোকে নমস্কাৰ, সকলো আহিব চাবলৈ, ভাল লাগিব।
গৈছে? নমস্কাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছোঁ নমস্কাৰ বহুত ঠাণ্ডা নমস্কাৰ বহুত ঠাণ্ডা ৰাম আৰু তাৰকা একেলগে ৰাম দৰ্শনৰ বাবে ওলাইছে দেই ভাল লাগিছে জৰিয়টো আমি বাছত উঠিছিলোঁ কিন্তু বাছত ইমানেই ভিৰ লাগিলে বাছখন জেগাৰ পৰা ওলাই আহিব নোৱাৰিলে গতিকে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ অলপ দূৰ হ'ব চাগে তথাপিও যিমানখিনি পাৰোঁ আমি খোজকাঢ়ি গৈ আছোঁ আমি এতিয়া মন্দিৰৰ আগফালে পাইছোঁ ইয়াৰ আগফালে কিমান ভিৰ দেখিছে আৰু ইয়াতে আমি এতিয়া জোতা চেণ্ডেল ফোন সকলো থৈ যাব লাগিব ভিতৰলৈ নিয়াৰ পাৰ্মিশ্যন নাই গতিকে ভিডিঅ'খিনি মই আপোনালোকক দেখুৱাব নোৱাৰিম বহু দীঘলীয়া যাত্ৰা আৰু অপেক্ষাৰ অন্তত ফাইনেলি আমি ৰাম মন্দিৰ দৰ্শন কৰিলোঁ এতিয়াও মানে বিশ্বাস হোৱা নাই সঁচাকৈয়ে দৰ্শন কৰিলোঁ নে সপোন লাগি আছে আৰু সঁচাকৈ নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ এনেকৈ দৰ্শন কৰিবলৈ আহিবলৈ পাই আৰু আমাক ভিতৰত ফোন নিব দিয়া নাছিলে ফোন জোতা চেণ্ডেল লগতে আমাক মাটি চকীও বা ধূপ নিবলৈ দিয়া নাছিলে অকল দৰ্শন কৰিবলৈ দিছিলে গতিকে ভিতৰত একো ভিডিঅ' কৰিব নোৱাৰিলোঁ বা ফটো মাৰিব নোৱাৰিলোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু একো দেখুৱাব নোৱাৰিলোঁ কিন্তু মই এতিয়া আপোনালোকক বাহিৰৰ দৃশ্য অকণমান দেখুৱাব বিচাৰিছোঁ আমি যাওঁতে সীতাৰাম লগাব লাগিছিলে কিন্তু এতিয়া ঘূৰি আহি লগাইছোঁ আমি দৰ্শন কৰি আহি এতিয়া আমাৰ টেণ্ট চিটিত পালোহি আৰু মন্দিৰ দৰ্শন কৰাৰ লগতে সকলোৰে হাতে হাতে টোপোলা স্মৃতি হিচাপে সকলোৱে কিবা কিবি লৈ আহিছে আৰু এতিয়া খাই মেলি আমি আকৌ আমাৰ অনুষ্ঠানৰ বাবে সাজু হ'ম সম্পূৰ্ণ মেকআপ কৰিবলৈ সম্পূৰ্ণ নহ'লে ইয়াত চিটিপটি লগোৱাই নাই মণিও ভালকৈ পিন্ধা নাই ফেব্ৰিক দিয়া নাই ফটো সম্পূৰ্ণ হোৱা নাই আৰু অনুষ্ঠানৰ ঠাই পাই আমি বাকী যিখিনি কৰিবলগীয়া আছে কমপ্লিট কৰিম আধাখুৰীয়াকৈ ওলাই আহিলোঁ ওলাবলৈ সময় মই যে খাবই নগ'লোঁ আমাৰ অনুষ্ঠান কৰিলোঁ আৰু কাইলৈ আমি ঘৰলৈ উভতিম এইফালে ৰজাসকলে মেকআপ গুচাই আছে অনুষ্ঠান কৰি আহি আমি এতিয়া কুটিৰ পালোহি আৰু এতিয়া মেকআপ গুচাই ফ্ৰেছ হ'ম আৰু আমি কাইলৈ ঘূৰি যাব লাগিব গতিকে সকলোবোৰ আজিয়ে পেকিং কৰি ৰাখিব লাগিব এয়া দেখিছেনে 3 দিনতে আমি ৰুমৰ কি অৱস্থা কৰিলোঁ আহোঁতে পূৰা চাফা হৈ আছিল আৰু আমি একেবাৰে মানে লেতেৰা কৰি দিলোঁ আৰু লেতেৰা মানে নিজৰ বস্তুখিনিয়ে পৰি আছে মেকআপৰ বস্তুৱে ছোৱালী ৰুম বুলি নক'বই এইটো দেখিলে মানে কেইটা হৈছিলে 12:43 হৈছে আৰু আমি ৰিলছ বনাইছিলোঁ আমি নিজে বনাইছিলোঁ ৰিলছ কিন্তু নিজৰ ভিডিঅ'টো চাই অৱস্থা আহি গ'ল নিজৰ ভিডিঅ'টো চাই ভয়ত ফোনটো বাহিৰত পেলাই থৈ
একো নহয় নিজেহে হয় চাবিয়া না ভিডিঅ'টো অকণ ভাল কৰিলে ভাল লাগিব এইগৰাকীয়ে নিজৰ ভিডিঅ' চাই নিজে ভয় কৰিছে মোৰ মুখখন ওলাই থাকি দে ভাগৰ একো বনাব নাযায় যাব আমি আকৌ এতিয়া একেটা ভিডিঅ'কে বনাবলৈ যাওঁ অ'কে এয়া ৰাতি কুঁৱলী ফালি ৰিলছ বনাবলৈ আহিছোঁ কিমান কুঁৱলী ঠাণ্ডাত কপি কপি ৰিলছ বনালোঁ আৰু এতিয়া শুই থাকোঁ গুড নাইট আমি এতিয়া মাৰ্কেট পালোহি ব্ৰেকফাষ্ট কৰি মেলি আমি ৰুমলৈ গুচি গৈছিলোঁ কিন্তু বাই এজনীয়ে মাতিলে আছোঁ ৰিলছ এটা বনাওঁ ৰিলছ বনাবলৈ ওলাই আহিছিলোঁ কিন্তু এতিয়া ওলাই আহি এয়া মাৰ্কেট পালোহি আমি কেইবাজনো আহিছোঁ প্লেনিং নকৰাকৈ আহিলোঁ আৰু এইটো শ্ৰী হনুমান গাড়ী গতিকে ভাল লাগিছিলে কিন্তু দামটো বহুত বেছি 2500 টকা কি আছে নাজানো सोने का धागा है क्या है इसमें 2500 सोने का धागा नहीं चाहिए हमको फंसा के আমি বজাৰ কৰি আহি মেলি এতিয়া আমাৰ টেন চিটিত পাইছোঁ আৰু আজি বহুত দিনৰ মূৰত ৰ'দটো দেখিছোঁ বাকী কেইদিন কুঁৱলীতে সোমাই আছিলে দিনতো কুঁৱলী ৰাতিও কুঁৱলী ৰ'দটো দেখি কেনেকুৱা লাগিছে মজা লাগিছে আজিহে ৰ'দ ওলাইছে ইমান নাই আমি টুপি পিন্ধাকে ওলাইছোঁ বিনা টুপিত যাওঁতে খালি পুৰা কুঁৱলী হৈ আছিলে ন আৰু অহা পৰা মই আজি মোৰ শুকাই গ'ল একচুৱেলি আজি আমি ওলোৱাৰ কাৰণেহে ৰ'দ দিছে অঁ বাকী কেইদিনতো ওলাই পেকিং আধা কৰা ভাগে এতিয়া গৈ আকৌ পেকিং এয়া বেগ এটা আনিছোঁ বস্তু ভৰাম বুলি কিন্তু বজাৰ কৰিলোঁ বেগ ফুলে হৈ থাকিলে আমি এতিয়া অযোধ্যাৰ টেন চিটিৰ শেষ ৰাতিৰ শেষ খানা খাবলৈ গৈ আছোঁ ঠাণ্ডা আজি আমি উভতি যোৱাৰ কথা আছিল কিন্তু কিবা কিবি কাৰণত আমি ঘৰলৈ উভতি যাব নোৱাৰিলোঁ সেয়েহে আজি সকলোৱে লগ হৈছোঁ সন্ধিয়া সময়ত কিবা কিবি আলোচনা হৈছে বিলোচনা হৈছে আৰু আমাৰ যিখিনি প্ৰপাৰ্টি নিছিলোঁ আমাৰ ভাওনাখনত ব্যৱহাৰ কৰিবৰ কাৰণে সেয়া সকলো আছেনে নাই সেইবিলাক আমি চালোঁ মৰ্ণিং অযোধ্যা আৰু আজি আমাৰ শেষটো ৰাতিপুৱা অযোধ্যাৰ টেন চিটিত এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ আৰু অলপ পিছত আমি ইয়াৰ পৰা ওলাই যাম বৈদ্যুত লগাই লোৱা লগাব নি আজি নলগা আমি কালি লগাম মোৰ বিয়া দুদিনমান পিছত যে কাৰণে আজিৰ পৰা বেয়া হৈ যাব মেহেন্দি লগাকে ৰখো না তাৰপিছত এই গানো মেহেন্দি লগাই ৰখ খবৰে নাই তেল ফাটিছে মেহেন্দি তেল মেহেন্দি তেল এয়া মেহেন্দি লগাই আমি গৈ আছোঁ চাৰ্টিফিকেট ল'বলৈ আজি যিহেতু আমি উভতি যাম গতিকে আমাক এতিয়া চাৰ্টিফিকেটখিনি দিব তো গৈ আছোঁ ল'বলৈ ये टूरिज्म की तरफ से यूपी टूरिज्म की तरफ से थैंक यू लग जाएगा চাৰ্টিফিকেটৰ লগত তেওঁলোকে এখন কাপোৰ দিছে য'ত জয় শ্ৰী ৰাম লিখা আছে আৰু এডাল চন্দন কাঠৰ মণি দিছে লগতে এটা বেগ দিছে বেগটো বৰ ধুনীয়া দেখিবলৈ আৰু আমি ঘৰলৈ বুলি ওলালোঁ বহু দিনৰ পিছত বাই বাই আমি ওলাই আহিলোঁ বাই বাই অযোধ্যা যামকে আজি যাম আৰু বাই বাই